थांना थानाय समाव सुबुं माहारिया मा मावो मा मावा दिनै बेनिनो मोनसे बिदिन्थि अदालगुरि जिल्लानि गुरुवा जाहाराव मासे मैदेर फिसाखौ बुथारनायनि दायाव पुलिसजों हमजादों अनिल एखा मुंनि सासे सुबुङा अदालगुरिनि फानेरि पुलिस थानानि सिङाव थानाय गुरुवा जाहाराव सया बस्तिनि अनिल एखा 2-3 बोसोरनि मासे मैदेर फिसाखौ इनायै बुथारदों। मिथिनाय बादिब्ला अनिल एखाया आबादथिलियाव सोंदिनाय मोब्लिब थाराव नांनानै मैदेर फिसाया थैयो। बे जाथायखौ मिथिनानै जिल्ला हाग्रा बिफान आरो जायगानि पुलिसा जाथायथिलियाव सौहैयो आरो थोंजों जिब जुनार रैखाथि आयेननि गेजेरजों अनिल एखाखौ हमो। তাৰমানে আমি প্ৰাথমিক তদন্ত কৰোঁতে গম পালোঁ তাৰমানে অনিল একা বুলি যিজন মানুহ আছে তেখেতৰ ঘৰৰ ওচৰত খেতি মানে ধানৰ খেতি পথাৰত মানে ৱায়াৰ দিছে, ৱায়াৰ দি পেলাই ইহঁতে কাৰেণ্টটো লগাইছে। তো আমি প্ৰথম প্ৰতিবেদনত তাৰমানে আমি গম পালোঁ যে তাতে যেতিয়া হাতী পোৱালিটোৱে তাৰমানে কাৰেণ্টটো টাচ কৰিলে তেতিয়া তাৰমানে তাত মৃত্যু হৈছে বুলি আমি প্ৰথম প্ৰতিবেদনত গম পালোঁ। হয়, অনিল একা নামৰ এজন মানুহ চয়াবস্তি উত্তৰ গৰিয়াজাৰৰ তেখেতক এৰেষ্ট কৰা হৈছে আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট। তেখেতক আমি আজি এৰেষ্ট কৰি আজি আমি ওদালগুৰি CGMক প্ৰডিউচ কৰিম। যেহেতু দুটাকৈ হাতী ইয়াৰ আগতেও মৃত্যু হৈছে, কি ক'ব এই ক্ষেত্ৰত? কিন্তু বৰ্তমান কিন্তু হাতীৰ মৃত্যু হোৱা দেখা গৈছে। হয়, দুটাকৈ হাতী মৃত্যু হৈছে, কিন্তু আগৰ ক্ষেত্ৰত মানুহবিলাক নৰ্মেল ডেথো হ'ব পাৰে, কিন্তু বৰ্তমান যিটো আমি পাইছোঁ এইটো তাৰমানে ইলেক্ট্ৰিফিকেশ্যন হোৱা। যদি আমি তেনেকুৱা ধৰণৰ যিকোনো আমি হেৰি পাওঁ সেইটো তাৰমানে হেৰি কৰা হয়েই, কি বুলি কয় মানে এৰেষ্ট কৰা হ'ব আৰু ভৱিষ্যতেও কৰা হ'ব। এইটো আমাৰ ওপৰৰ পৰা তাৰমানে এতিয়ালৈকে তাৰমানে যিবিলাক তাৰমানে হাতীয়ে তাৰমানে ধানবিলাক খায় সেইবিলাকৰ তাৰমানে আমি ধান খোৱাৰ ক্ষতিপূৰণটো সম্পূৰ্ণৰূপে দিয়াৰ চেষ্টা কৰা হৈছে বুলি ওপৰৰ পৰা জনাইছোঁ। সংঘাতটো প্ৰতিৰোধ কৰাৰ কাৰণে আমি বৰ্তমান এণ্টি ডিপ্ৰেশ্যন স্কোৱাড বনাইছোঁ। এণ্টি ডিপ্ৰেশ্যন স্কোৱাডে তাৰমানে মোটামুটি 24 ঘণ্টাই তাৰমানে হাতীৰ লগত মানে হাতীটো তাৰমানে ক'ৰ পৰা ওলাই এইটো কণ্টিনিউ মনিটৰিং কৰা আৰু হাতীকেইটা তাৰমানে ভিতৰত মানে আমি যাতে খেদি পেলাই আকৌ জংঘলৰ ভিতৰত পঠিয়াই দিব পাৰোঁ এনেকুৱা আমি চেষ্টা কৰি আছোঁ। উত্তৰ অঞ্চলত দেখা যায় কাৰেণ্টৰ ৱায়াৰ যথেষ্ট সংখ্যক আছে, অবৈধভাৱে আছে। এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, যিহেতু APDCলৈ ৰাজহ ফাঁকি দিয়াৰ দৰে হৈছে এই ক্ষেত্ৰত? চাওক, APDCলক আমি এই ক্ষেত্ৰত আমি লিখিম যে তেওঁলোকে তাৰমানে যিবিলাক তাৰমানে অবৈধভাৱে তাৰমানে ধাননি পথাৰত তাৰমানে কাৰেণ্টটো মানে লগাই থৈ দিয়ে, তেওঁলোকে যাতে এইবিলাক আৰু নলগায় এই বিষয়ে আমি লিখিম আৰু চবকে জনাম যাতে, আৰু আমিও তীক্ষ্ণভাৱে আমি নজৰ ৰাখিম যে মানে কোনেও যাতে এইবিলাক ধাননি পথাৰত কাৰেণ্টৰ ব্যৱস্থা যাতে কৰিব নোৱাৰে আৰু তাৰ বাবে আমি তীক্ষ্ণ হেৰি কৰিম। আৰু একফালৰ পৰা ইলেক্ট্ৰিক ফেন্সিংটো অবৈধ বুলি কোৱা হৈছে, কিন্তু বিভিন্ন সংস্থাবিলাকে আকৌ সেই ইলেক্ট্ৰিক ফেন্সিং বা ফেন্সিঙৰ দৰে এৰি দিয়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি লগাই। চাওক, ইলেক্ট্ৰিক ফেন্সিংটো যদি AC কাৰেণ্ট হয়, যদি ডাইৰেক্ট কাৰেণ্ট হয় সেইটো বস্তু অবৈধ হয়। আৰু এটা DC কাৰেণ্ট আছে যিটো তাৰমানে বেটাৰী বা চ'লাৰ পাৱাৰ ফেন্সিং কৰা হয়, সেই বস্তুটো বৈধ হয়। সেইটো বস্তুতে মানুহে নিজৰ সুৰক্ষাৰ কাৰণে সেইটো দিব পাৰে। সেইটোত তাৰমানে ঝাটকা তাঁৰ বুলি কয়, সেইটোৰ পৰা হাতীৰ মৃত্যু নহয়, সেইটো ঝাটকা খাই হাতীটো গুচি যাব পাৰে। কি তাঁৰ দিছিলা? ঝাটকা তাঁৰ কাৰেণ্ট দিছিলে। মানে এইটো হয় যে হাতীটো সদায় দিগদাৰ কৰি আছে, টোপনি যোৱা নাই, খেতি কৰিছে, সেইটো অলপ সমস্যা হয়। আপোনাৰ ধান খাইছিলে নেকি? ধান 3বাৰমান হৈছে সময়তো, তো টোপনি যোৱা নাই, ইয়াৰ কাৰণে মই দিছোঁ আৰু অলপ ভয় খুৱাম কৰি পেলাই। তো ৰাতিপুৱাই এনে 3:30 বজাত মানে সি আহিছে আৰু ময়ো টোপনি গৈছোঁ, হাতী খেদি আহি পেলাই টোপনি গৈছোঁ আৰু তেতিয়া সোমাই আছোঁ। তো এইটো মইতো গম পোৱা নাই, চাই থাকিম কৈছিলোঁ, কিন্তু আমাৰ ফালে উঠি আছোঁ, তেতিয়া লাগি গ'ল। এতিয়াতো মই ভুলে কৰিছোঁ, কি কৰে। बयबो फै जमदुवार दख'रानि थाखाय मोनसे फोसावथाय। गसाइगाव महकुमानि सिङाव थानाय जमदुवार दख'रा एबसुआ सानथामनि हाबाफारिजों गाजा गोमजायै 5थि खेब बोसोरसालिया जथुम्मा खुंफुंगोन। फैगौ नबेम्बर दाननि 6, 7 आरो 8 खालारखालि सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंगोन। मख'नो गोनांदि खुंफुंनो गोनां जथुम्मायाव बायदि मेहेरगोनां आयदाफोरबो लाफानाय जादों।
बेबायदिनो भलिबल काबादि खन्थाइ आवरायनाय लिरनाय बायदि बायदि दिन्थिफुंनाय आयदाफोर लोगोआव जांख्रिथायारि देंखोगिरि दैख्लं खुंगुर बसुमतारी देंखोमु 1, 2, 3 मेथाइ खननाय बादायलायनायबो लानाय जागोन। फारि बायदियै देंखोमु 1, 2, 3 मेथाइ रोजाबनायाव दखरानि बेन्दोंआव थानाय गामिफोरनिफ्राय 14 बोसोरनिफ्राय 30 बोसोरसिमनि गेजेराव थानाय बिजाथिफोरा मेथाइ रोजाबगिरिफोरा बादायलायनायाव बाहागो लानो हागोन। मोनाबिलिनि हारिमु बादायलायनायाव गाव गावनि रोंगौथिजों बिजाथिफोरा बाहागो लानो हागोन। एक्जिबिशन दिन्थिफुंनायखौ 6 नबेम्बरनिफ्राय जोबजासिम नुनो मोनगोन। 6 नबेम्बरनिफ्रायनो भलिबल आरो काबादि गेलेनाय बादायलायनाया जागोन। 8 नबेम्बर 2022 इं अक्ट' खालारखालि हारिमु मोनाबिलियाव मिस्टार प्रेक्टिकेल बसुमतारी आरो मिस दीप्ति बसुमतारी मोननि गाब गोनां हारिमु आरो फेस्ला दिन्थिफुंनायखौ नुनो मोनगोन।